পুলিবিলাক আজি 20 দিনে এটি পানীৰ তলত আছিল না উজ্জ্বল আজি আমাৰ উজ্জ্বল এতে ওলাই আনছি আৰু মেইন সমস্যাটো কি হৈছে এই যেটো পানী আপোনালোকে দেখিবলৈ পাইছে আমি এতিয়া নিমাইজান অঞ্চলত আছো এই পানীটো মানে ওলাই যোৱা কোনো স্থান নাই ইয়াতে শুকাই যাব লাগিব আৰু মেইন কথা হৈছে মাটিটো পচি গৈছে ঘৰৰ ভিতৰবিলাক একদম দুৰ্গন্ধ ভিতৰত থাকিব নোৱাৰে তোমাৰ ঘৰ ঘৰমু অকমান আগত দমকল লাগে এনে বেয়া সময়ত আহিছে আৰু ভাল সময়তো আহিব লাগিব নিশ্চয় 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 আমি আকৌ আহিম ভগৱানে আশীৰ্বাদ কৰক যিটো সময়ত আহিলে বানপানী সিস্টেমত মানে ভাল সময়তো আপোনালোক আহিব ভাত এহাজো বিন্দাস খাই যাব খালি ঘৰ সবু ওলাই মেলি সকলোবোৰ ঠিক হ'ব হয়নে আহিব এইটো পানীটো ওলাই যোৱাটো হেই নাই ন পাত নাই এইটো পানীটো ওলাই যোৱা নাই নহয় পানীটো মানে বক নিচিনা হৈ গৈছে মানে ৰখি গৈছে পানী সেইকাৰণে এতিয়া কোনিও এপিনে যাব নে এই ওচৰত দৈকাখন আছে দৈকাখন টানিব পৰা নাই সৰু দৈকা নহয় দেখো চিকো দিচাং হোৱা দিনতে অল টোটেল টানিলেও গ'ল দি এনেকৈ টানি এখন সৰু দৈকা কিমান টানিব খালি এতিয়া বেয়া সময়তো আপোনালোক আহিছে ভাল সময়তো আহিব লাগিব দেই থেংক ইউ সেইকাৰণে আপোনাক এই সময়খিনি ভালে ভালে পাৰ কৰা সকলোৰ লগত মিলা প্ৰীতিকে এইটো পানীটো ওলাই যায় সকলোৰে একেই আৰু এই ঘৰটো এই ককাজনৰ খুৰী বেমাৰ হৈ আছে ন জ্বৰ হৈ আছে অকলে মানুহজনে কষ্ট কৰি আছিলে আমাৰ ইহঁতে তুলিবিলাক ওলাই দিলে আকৌ সিহঁতে তাতেই সেই ঘৰ মানুহৰ তাত কাম কৰি আছে দেখিছে আপোনালোকে আমি মানে ভগাই কাম কৰি আছোঁ যোনী য'ত যেনেকৈ পাৰে সেইটো লাইনৰ পৰা আহিলোঁ দীঘলীয়া এটা লাইন আমি মানে ঘৰ চাফা কৰা নাই মেইনলি কাৰণ ঘৰ এটা চাফা কৰোঁতে আমাৰ দিনটো ওলাই যাব মেইনলি আমি যিখিনি আচবাব ওলাব পৰা নাই এই তুলিবিলাক দাঙিব নোৱাৰে ককাজনে অকলে কেনেদৰে দাঙিব ইমান ওজন তদুপৰি বাকচ আছে বা গড্ৰেজ আছে সেই সামগ্ৰীবিলাক আমি দাঙি কিনে বাহিৰত ওলাই আনি কিনে সহায় কৰিছোঁ কাৰণ আমি যে ঘৰ চাফা কৰি বোকা চাফা কৰিব যাওঁ এটা দিন আমাৰ সম্পূৰ্ণ গুচি যাব হয়নে বৰদা হয় মানুহ ৰঙা হৈ গৈছে একদম সেই ঘৰৰ ভিতৰত ঘৰটো দেখাত কি সুন্দৰ ঘৰটো কিন্তু এই ঘৰৰ ভিতৰত একাঠু বোকা ঘৰৰ ভিতৰত নাই একদম সোমাই যায় পুৰা বোকা একদম আমাৰ ইয়াতে ঘৰৰ ভিতৰৰ পৰা বস্তুবিলাক ওলাই আছে কি ওলাই লিছে ভাই ঠিক আছে খাট আছে তো এনেধৰণৰ সামগ্ৰীবিলাক আমি উলিয়াই দিছোঁ কাৰণ ঘৰত মানে কিছুমান শিবিৰত আছে সকলো মানুহ এতিয়া এজন দুজনকৈ ঘৰত আহিছে তো তেওঁলোক আমি যে সহায় কৰিব পাৰিছোঁ এইখিনি আমাৰ আচলতে সৌভাগ্য অসমবাসী ৰাইজক যে আমি এইখিনি সহায় কৰিব পাৰিছোঁ শিৱসাগৰবাসী ৰাইজক সৌভাগ্য প্ৰাউড ফিল কৰিছোঁ আমি গৌৰৱ অনুভৱ কৰিছোঁ ধন্যবাদ শংকৰ বহুত ভাল কাম কৰি আছা তুমি চা এতিয়া মেইন কথা হ'ল আমি যদি সাহায্যটো দি কিনে টোপোলাটো দি পইচা অলপ পানী তুলি আনি টোপোলাটো দি ডাঙৰ কথা নহয় কিন্তু এই মানুহৰ দুখৰ সমভাগী হোৱাটোহে ডাঙৰ কথা তো সেইকাৰণে আমি খাদ্য সামগ্ৰী আমাৰ এভেইলেবল হৈ গৈছে মানুহে কি কৈছে পেলনি গৈছে চব আলু পচি গৈছে এতিয়া মানুহৰ হাতত মেন পাৱাৰৰ প্ৰয়োজন অলপ টকা পইচা আৰ্থিক সহায়ৰ প্ৰয়োজন তো সেইখিনি আমি চেষ্টা কৰিছোঁ আৰু কেৱল মাত্ৰ সম্ভৱপৰ হৈছে শুৱালকুছিবাসী ৰাইজৰ সহযোগত ধন্যবাদ জনাইছোঁ সেইটোৱে কথা